সকলোকে আৰু মই ব্লগটো আজি অলপ বেলেগ ষ্টাইলত বনালোঁ কিন্তু ইয়াত সৰি ফৰ বেকগ্ৰাউণ্ড ঘৰত কিবা কিবি অলপ কাম কৰিছিল সেইকাৰণে ধুম ধুম বাকি আছে আৰু এতিয়া ক'ব খুজিছোঁ যে মই ইয়াত প্লাষ্টিকৰ ওপৰত কিবা সৰু সুৰাকৈ ইক'ব্ৰিক এটা বনালোঁ ইয়াত যদি কিবা ভুল হৈছে কোনোবাই কিবা হেৰি মানে বেয়া পাইছে তেন্তে ক্ষমা কৰি দিব আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকেও যত্ন কৰিব আপোনালোকৰ আশে পাশে থকা অপ্ৰয়োজনীয় প্লাষ্টিকসমূহ কিদৰে ভালদৰে ব্যৱহাৰ কৰিব পাৰি আৰু প্লাষ্টিক যিহেতু জানেই সকলোৱে কি কি গতিকে চাওক আৰু ভিডিঅ' গাইজ সকলোকে পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি মই এটা বেলেগ মানে অলপ বেলেগ ব্লগ বনাম বুলি ভাবিছোঁ ব্লগটো মানে কি এটা সকলো কাৰণে এটা ইনফৰমেশ্যনো হ'ব গতিকে চাওঁ আহক মই কি বনাওঁ কি নকৰোঁ আহি যাওক চ' গাইজ মোৰ লগত আছে এটা বস্তুটো কি সকলোৱে জানিবনে প্লাষ্টিক সকলোতকৈ অপ্ৰয়োজনীয় পৰিৱেশ প্ৰদূষণ কৰা চবতছে বেয়া বস্তু হ'ল প্লাষ্টিক কিন্তু ইয়াক আমি ভালকৈ ভাললৈ পৰিণত কৰিব পাৰোঁ কিন্তু কি ক'ত কেনেকৈ তাৰ কাৰণে জানিবলৈ আপোনালোকে ভিডিঅ'টো চাব লাগিব গতিকে ভিডিঅ'টো চাই থাকক আৰু আহি থাকক মোৰ লগত মই কি বনাওঁ এইখিনি কি হ'ল প্লাষ্টিকৰ বটল সকলোৱে পানী খাই বহুতে এনেকৈ পেলাই দিয়া হয় কিন্তু এইখিনি এতিয়া আমি কৰিব লাগিব সৎ ব্যৱহাৰ কিন্তু কি ক'ত কেনেকৈ চাই থাকক লগতে ময়ো আছোঁ প্লাষ্টিক এইখিনি ফুল প্লাষ্টিক কেনেকৈ পাইছোঁ জানেনে আমাৰ ঘৰ যিমানখিনি চিপছ পেকেট খোৱা হয় ডাষ্টবিন এটাত পেলাই থোৱা হয় সেইখিনি তাৰপৰা খুৰীহঁতৰ ঘৰৰ পৰা আৰু ৰাস্তাতে অলপ পৰি আছিলে আমাৰ ঘৰৰ পদূলিতে ধৰি লওক আৰু খুৰীহঁতৰ ঘৰ এনেকৈ নামঘৰ চামঘৰ ওচৰত সেইখিনি গোটেইখিনি গোটাই আনিছোঁ মই এতিয়া আনি পেলাই কি বনাম চাই থাকক প্ৰথমতে আমি এই যোনটো বটলৰ ওপৰৰ প্লাষ্টিক বা কাগজৰ যোনটো বাঁহ আছে সেইটো আমি এৰুৱাই ল'ব লাগিব এইটো কাগজ এইটোকে এৰুৱাই পেলাই দেখাই দিছোঁ আৰু এতিয়া আমি কাগজৰ এইটো ইয়াতে ভৰাব লাগিব এনেকৈ ধৰণে সকলোবিলাক প্লাষ্টিক এই প্লাষ্টিকৰ বটলত আমি ভৰাই ল'ব লাগিব এতিয়া আহক আমি ভৰাই লওঁ হেল্প কৰিবা নেকি নকৰিবা হ'ব দিয়া মই নিজে আগতে চাকচেছ হৈ লওঁ তাৰপিছত আৰু এইদৰে গোটেইবোৰ প্লাষ্টিক এনেকৈ বটলত ভৰাই ল'ব ৰখক মই গোটেইখিনি ভৰাই লওঁ প্লাষ্টিকৰ যেতিয়া পলিথিনবিলাক ডাঙৰ হয় বটলৰ ভিতৰত নোসোমোৱা হয় তেতিয়া কি কৰিব ধুনীয়াকৈ
কেঁচি এবাৰ মোৰ এতিয়া হাতত কটাৰী আছে, আপোনালোকে কেঁচি ব্যৱহাৰ কৰিব ভাল। এনেকৈ সৰু সৰুকৈ টুকুৰি কাটি ল'ব। তেতিয়া কি হ'ব, আমাৰ বটলটোৰ ভিতৰত ভৰাবৰ কাৰণে অতি সুবিধাজনক হ'ব। আমি তিনিজনী মিলি পেলাই এইদৰে বটলত প্লাষ্টিকবিলাক ভৰাই গৈছোঁ। আপোনালোকেও চাওক, মই কাটিছোঁ, আপোনালোকেও কৰিব। ডান ভিডিঅ' কৰি আহি আছে। এয়া আমি গোটেই ওলাই আহিছোঁ। হে গাইজ, আমি আহি আছোঁ এতিয়া প্লাষ্টিক বিচাৰিবৰ কাৰণে, কাৰণ ঘৰত থকা প্লাষ্টিকখিনি শেষ হৈ গ'ল আৰু সেইখিনি প্লাষ্টিক যথেষ্ট নাছিল গোটেইকেইটা বটল সম্পূৰ্ণভাৱে ভৰিবৰ কাৰণে। এতিয়া আহিছোঁ কাৰ্টন লৈ দোকানৰ ওচৰত ঘৰৰ প্লাষ্টিকখিনি লৈ আহোঁগৈ। প্লাষ্টিক মোৰ তালৈও যাবি ইফালে ঘূৰি যাম। ইয়ালৈ আলো, ইয়াত ঢেউ পৰি আছে দেখিছে। যিমান প্লাষ্টিক আছে এটা কাৰ্টনত পেলাই থ'ব, এনেকৈ চাইডত নেপেলাব হা। ভু চলাই আছে এইটোৱে। পুৰি পেলাই ভাজি নাই চবি আপুনি দোকানৰ প্লাষ্টিক জ্বলাই নিদিবচোন, কিমান পৰিৱেশ প্ৰদূষণ হয়। সেইটো বগলী উৰিছে, এজনী গাই, ইয়াত ডিমৰু গছ। আৰু এইদৰে আবল ডাবল চবকে মানে ভালেই কৈছোঁ আৰু চবে বুজিছে, বুজিলে বুজাই মানে বুজিব আৰু নুবুজে নাই আৰু কিনো কৰিব পাৰিম। এতিয়া টোটেল 1 2 3 4 5 6টা টোটেল মোৰ হাতত আছে এতিয়া 6টা বটল। আৰু এই 6টা বটল দি বনাম মই এখন তুল, কিয়নো প্ৰথমবাৰৰ কাৰণে মই বনাইছোঁ, সেয়ে ভাবিছোঁ সৰুকৈ এটা ষ্টাৰ্ট কৰা যাওক। যিহেতু ডাঙৰ কিবা ভাবাতকৈ সৰুৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হয়নে নহয়। গতিকে ফাৰ্ষ্ট বনাই লওঁ, বনাওঁ কেনেকৈ সেইটোও চাব, আহি লওক। চ' গাইজ, আমি লৈছোঁ হোৱাইট চিমেণ্ট অলপ। এই হোৱাইট চিমেণ্টখিনি ধুনীয়াকৈ ফাৰ্ষ্ট মিক্স কৰি ল'ম আৰু কি কৰোঁ আগলৈ চাই থাকক। এতিয়া গাইজ, এতিয়া মই হোৱাইট চিমেণ্টখিনি বটলখিনি ওপৰত অলপ লগাই এনেকৈ ইটো বটলৰ লগত সিটো বটল জইন কৰি ল'ম। এই ধৰণে জইন কৰি গোটেইকেইটা বটল ভালদৰে লগাই ল'ম, আপোনালোকে চাই থাকক। গাইজ, ইয়াতে প্ৰব্লেম এটা হ'ল। প্ৰব্লেম মানে অইনটো একো নহয়, মই ভাবিছিলোঁ কি চিমেণ্টখিনি এনেকৈ দি পেলাই আঠা দি দিলেই চাগে জইন হৈ যাব, বাট তেনেকুৱা নহ'লে। সেয়ে মই ফাৰ্ষ্ট ৰছী এডালে গাঁঠি লৈছোঁ, গাঁঠি দি গোটেইকেইটা বটল ভালদৰে গোল আকাৰত দি ল'ম, তাৰপৰা আঠা দি পেলাই শুকুৱাব ট্ৰাই কৰিম। এয়া এনেকৈ লৈ পেলাই শুকুৱাই লৈছোঁ। ইয়াৰ পিছত কি কৰিম চাই লওঁ। হে গাইজ, মই বটলখিনি অলপ শুকুৱাই থৈছোঁ হোৱাইট চিমেণ্ট মাৰি, কাৰণ হোৱাইট চিমেণ্ট মৰাৰ পিছত অলপ পৰ যেতিয়া থাকিব তেতিয়া বস্তুটো আঠা লাগি ভালদৰে হৈ যাব। আৰু মই যিহেতু ভাবিছোঁ এখন তুল বনাম বুলি, তাৰ কাৰণে অলপ এইখনে আমাৰ ঘৰতে পৰি থকা তক্তা দেখিছে, বেয়া কাঠৰ টুকুৰা আছিল। ইয়াতো মই হোৱাইট চিমেণ্ট মাৰি পেলাই ভালদৰে চাই লওক আৰু।
ৰ'দত শুকুৱাবলৈ দি দিওঁ এইখন দেখিছেনে মই এতিয়া দি আছোঁ শুকাবলৈ ভালদৰে তাৰপিছতহে লাষ্ট ফিনিচিংটো কৰিব লাগিব এতিয়া বৰ্তমান এনেকৈ থৈছোঁ আৰু ন গাইজ মোৰ বিয়াখন বৰ্তমান ৰেডি হৈ গ'ল কিন্তু হোৱাইট চিমেণ্টৰ অলপ কমি গ'ল সেয়েহে মই গোটেইখিনি ভালদৰে হোৱাইটকৈ কালাৰ কৰি দিব নোৱাৰিলোঁ এনেকৈ থাকি গ'ল আৰু এইখনে আৰু ৰখক মই বহি দেখাইছোঁ আপোনালোকে দেখিলে মজবুত টুল এখনে তৈয়াৰ হৈ গ'ল সেয়া মই বহি দেখিলোঁ এতিয়া বাই বাই